হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো কুশলে আছে। আজি আমি যিখন মুভি এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ সেইখন মুভিৰ নাম হ'ল অৱতাৰ। মুভিটোত মানৱ জাতি আৰু এলিয়েনৰ মাজত হোৱা সম্পৰ্কৰ বিষয়ে ক'বলৈ গৈছে, যাৰ ফলত মুভিটোৱে অস্কাৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আপুনি ভিডিঅ'টো চাই ভাল পাব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মুভিখন আৰম্ভ হৈছিল 2129 চনত, য'ত জনসংখ্যা আজিৰ জনসংখ্যাৰ 3 গুণ আছিল, যাৰ ফলত চাৰিওপিনে অভাৱ অনাটনে দেখা দিছিল। কিন্তু মানুহ বিজ্ঞানৰ দিশত বহুতো আগুৱাই গৈছিল আৰু ট্ৰেভেলিঙৰ বাবে তেওঁলোকে এক বিশেষ ধৰণৰ ধাতু ব্যৱহাৰ কৰিছিল, যিটো নেকি শনি গ্ৰহৰ পেণ্ডোৰা নামৰ উপগ্ৰহতে পোৱা গৈছিল। মুভিখনৰ মুখ্য চৰিত্ৰটোৰ নাম আছিল জেক চুলি। তেওঁ এজন প্ৰাক্তন নৌ সেনাবাহিনী আছিল, কিন্তু তেওঁৰ ভৰি দুখন পিছত গৈ অচল হৈ পৰে আৰু তেওঁ হুইল চেয়াৰত বহি থাকিবলগীয়া হয়। তেওঁৰ এজন জুৰুৱা ভাইও আছিল, টম চুলি, যিজন এজন চাইণ্টিষ্ট আছিল। দুৰ্ভাগ্যবশতঃ তেওঁক কোনোবাই হত্যা কৰে, কিন্তু কোনো এক কোম্পানীয়ে তেওঁৰ ওপৰত বহু পইচা লগাইছিল আৰু সেইবাবে তেওঁলোকে জেক চুলিক লৈ যায় আৰু তেওঁৰ পৰিৱৰ্তে কাম কৰিবলৈ বাধ্য কৰোৱায়। তাৰ পিছত তেওঁলোকে জেকক লৈ শনি গ্ৰহৰ পেণ্ডোৰা নামৰ উপগ্ৰহলৈ যায়, য'ত তেওঁলোকে অৱতাৰ মিছন আৰম্ভ কৰিছিল। তেওঁলোকে সেই ঠাইত থকা প্ৰাণীৰ DNAৰ সৈতে এনেকুৱা এক ৰবট বনাইছিল, যিটো নেকি মানৱ জাতিয়ে হেণ্ডেল কৰিব পাৰিছিল। তাৰে মাজৰ চাইণ্টিষ্ট এজনীয়ে এই মিছন বন্ধ কৰিবলৈ গৈছিল, কাৰণ ইয়াৰ ফলত বহুতো প্ৰাণীৰ অনিষ্ট হ'ব পাৰে। কিন্তু তাৰে মেনেজাৰজনে তেওঁক কৈছিল যে এই মিছনৰ জৰিয়তে আমি আমাৰ পেট চলাই আছোঁ, আৰু তেতিয়া দেখুৱাই আনপ্টিয়াম নামৰ ধাতু, যিটো মাত্ৰ কেৱল পেণ্ডোৰা উপগ্ৰহতে পোৱা গৈছিল। ইয়াৰ পিছত জেক চুলিক মেচিন এখনত সোমাই দিয়া হয়, যাৰ ফলত তেওঁৰ মানৱ দেহৰ পৰা প্ৰাণ উলিয়াই সেই অৱতাৰটোৰ দেশত সোমাই যায়, যিটো নেকি আছিল পেণ্ডোৰা উপগ্ৰহৰ মানৱ জাতি নাভি জাতি। তাৰ পিছত জেক চুলিক এই মিছনৰ জেনেৰেলজনে মাতে আৰু তেওঁ কয় যে তুমি নাভি জাতিৰ মাজত থাকি তেওঁলোকৰ সকলো কথা আমাক ক'বা, যাৰ ফলত আমি তেওঁলোকক অতি সহজে ধ্বংস কৰিব পাৰিম আৰু এই ঠাইৰ পৰা আমি অতি সহজে আনপ্টিয়াম ধাতু লৈ থাকিব পাৰিম। এই মিছনত ছাকচেছ হ'লে তোমাৰ ভৰি দুখন আমি ঠিক কৰি দিম, তুমি চিন্তা কৰিব নালাগে। ইয়াৰ পিছত জেক চুলিয়ে অৱতাৰৰ সৈতে জংঘলত যায়, য'ত তেওঁ এখন ডাঙৰ হিংস্ৰ প্ৰাণী দেখা পায়, যিজনে তেওঁক চেছ কৰে আৰু তাৰ ফলত তেওঁ নিজৰ টীমৰ পৰা আঁতৰ হৈ যায়, তেওঁ হেৰুৱাই যায়। তাৰ পিছত নাভি জাতিৰ ছোৱালী এজনীয়ে জেক চুলিক ধনুৰ সৈতে মাৰিব খোজে, যদিও পবিত্ৰ গছৰ ফুল আহি তেওঁৰ ধনুৰ কাণৰ ওপৰত বহে। তেতিয়া তেওঁ গম পায় যে এই ল'ৰাজন পবিত্ৰ হৃদয়ৰ মানুহ। পিছত নিশা তাই জেক চুলিক হিংস্ৰ প্ৰাণীৰ পৰা বচায় আৰু তেওঁলোকে বন্ধু হৈ পৰে। তাই কয় যে তুমি পবিত্ৰ হৃদয়ৰ মানুহ, সেইবাবে পবিত্ৰ গছৰ ফুল আহি তোমাৰ গাত বহিছে। ছোৱালীজনীৰ নাম আছিল নেটিৰি। ছোৱালীজনীয়ে পিছত জেক চুলিক নিজৰ ৰাজভৱনলৈ লৈ যায়, য'ত জেকে কয় যে মই আপোনালোকৰ নিচিনা সকলো কাৰুকাৰ্য শিকিব বিচাৰোঁ, আৰু তেওঁলোকে মান্তি হয়। আৰু নেটি নামৰ ছোৱালীজনীয়ে তেওঁক সকলো বস্তু শিকাবলৈ আৰম্ভ কৰে। জেকে সকলো কথা আহি নিজৰ অফিচত কয় আৰু কয় যে নাভিসকলৰ ৰাজভৱন, যিটো নেকি এটা ডাঙৰ গছ আছিল, তেওঁলোকে কেতিয়াও ভাঙিব নোৱাৰে। ইফালে নেটিৰিয়ে জেকক ওপৰৰ পৰা জাপ মাৰিব শিকায়, চৰাই ধৰা শিকায়, ঘোঁৰাত উঠোৱা শিকায়, আদি বিভিন্ন ধৰণৰ কাৰুকাৰ্য শিকায়, আৰু জেকে সকলো কাৰ্য বহুত ধুনীয়াকৈ কৰি যায়। এদিনাখন তেওঁলোকে নিজৰ সৰু চৰাইৰ সৈতে আকাশত উৰি থাকোঁতে আকাশৰ আটাইতকৈ ডাঙৰ প্ৰাণী বা চৰাইয়ে তেওঁলোকৰ পিছা কৰে। তেতিয়া নেটিৰিয়ে জেকক কয় যে এই চৰাইবিধ হ'ল আটাইতকৈ শক্তিশালী চৰাই, আৰু এই চৰাইটোক মাত্ৰ কেৱল 5জন সাধু পুৰুষেহে ধৰিব পাৰিছিল, আৰু তাৰ পিছত কোনোৱে ধৰিব পৰা নাই। কোম্পানীটোৰ চৰ্ত মতে জেকে নাভি লোকসকলৰ লগত কৰা সকলো এক্সপিৰিয়েঞ্চ আহি ভিডিঅ'ৰ সৈতে ক'বলগীয়া হৈছিল। পিছত জেকে নাভি লোকসকলৰ সকলো পৰীক্ষা পাছ কৰি নিজে এক নাভি হৈ পৰে, আৰু সকলোৱে তেওঁৰ কান্ধত হাত দি তেওঁক আশীৰ্বাদ কৰে। আৰু তেতিয়া নেটিৰিয়ে কয় যে তেওঁ এতিয়া সম্পূৰ্ণ নাভি হৈ পৰিছে আৰু তেওঁ এজনী ছোৱালী বাছি ল'ব পাৰে। তেতিয়া জেকে কয় যে মই ছোৱালীজন বাছি লৈছোঁ, আৰু নেটিৰি আৰু জেকে তাতে যৌন সম্ভোগ কৰিবলৈ আৰম্ভ কৰে। পিছদিনাখন ৰাতিপুৱা যেতিয়া তেওঁলোকে সাৰ পায়, তেতিয়া জেকৰ অফিচৰ পৰা বুলডোজাৰবোৰে সেই ঠাইত থকা গছবোৰ উভালিবলৈ আৰম্ভ কৰে, যাৰ ফলত জেকৰ খং উঠে আৰু তেওঁ গৈ
সেই বুলডোজাৰটোৰ কেমেৰাটো ভাঙি দিয়ে। ইয়াৰ ফলত নাবিল লোকসকলৰ জেকৰ ওপৰত সন্দেহ উপজে আৰু তেওঁলোকে তেওঁক গতিয়াই দিয়ে। কিন্তু জেকে তেওঁলোকক ক'বলৈ চেষ্টা কৰে যে তেওঁলোকে অতি শীঘ্ৰে যাতে সেই ঠাই এৰি জংঘলৰ ভিতৰলৈ সোমাই যায়, কাৰণ তেওঁৰ অফিচৰ পৰা ডাঙৰ ডাঙৰ অস্ত্ৰ লৈ আৰ্মি আহি আছে। কিন্তু তেওঁলোকে জেকৰ কথা নুশুনে, যাৰ ফলত তেওঁলোকে বহুতো ভুগিবলগীয়া হয় আৰু অৱশেষত যিখন গছ ভাঙিবলগীয়া হৈছিল তেওঁলোকে সেইখন গছ ভাঙিবলৈ সক্ষম হয় আৰু সেইখন গছ তাৰ পৰা পৰি যায়। ইয়াৰ ফলত নেত্ৰীয়ে নিজৰ পিতা তথা নাবিল লোকসকলৰ ৰজাজনক হেৰুৱাই তাত জেকে আহি অলপমান সহানুভূতি দিব বিচাৰে যদিও নেত্ৰীয়ে তেওঁক তাৰ পৰা আঁতৰি যাবলৈ কয় আৰু ইয়াৰ পিছত জেকৰ যিটো মেচিন আছিল সেইটো বন্ধ কৰি দিয়া হয় আৰু তাৰ অৱতাৰটো মাটিত পৰি যায়। ইয়াৰ পিছত জেকৰ দুই বন্ধুসহ যি দুজনো অৱতাৰ আছিল তেওঁলোকক জেলত ভৰাই থোৱা হয়। কিন্তু তেওঁলোকৰ আন এজন বন্ধু যিজন পাইলট আছিল তেওঁ খাদ্য লৈ যোৱাৰ ভংগী কৰি তেওঁলোকক জেলৰ পৰা উলিয়াই হেলিকপ্টাৰৰ সৈতে তাৰ পৰা উৰা মাৰে যদিও তেওঁলোকৰ এজনক গুলীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয়, পিছত গৈ তেওঁৰ মৃত্যুবৰণ হয়। ইয়াৰ পিছত তেওঁলোকে সেই কেবিনটো যিটো কেবিনৰ জৰিয়তে তেওঁলোকে অৱতাৰ হৈছিল হেলিকপ্টাৰৰ সৈতে উৰুৱাই লৈ জংঘলৰ ভিতৰত লুকুৱাই দিয়ে আৰু জেকে লৰালৰিকৈ মেচিনটোৰ ভিতৰত সোমাই নিজৰ অৱতাৰটোৰ ভিতৰত সোমাই আৰু তেওঁ কয় যে এইবাৰ তেওঁ নাবিল লোকসকলৰ বিশ্বাস জিকিবৰ বাবে এনেকুৱা কাম কৰিব লাগিব যিটো কাম তেওঁলোকে সাধাৰণতে নকৰে। এই বুলি কৈ তেওঁ নিজৰ সৰু চৰাইটোৰ ওপৰত উঠি আকাশৰ আটাইতকৈ ডাঙৰ চৰাই যিটো নেকি কেৱল সাধু পুৰুষেহে নিজৰ অধিকাৰ কৰিব পাৰে সেই চৰাইটোক নিজৰ অধিকাৰ কৰি লয়, যাৰ ফলত নাবিল লোকসকলে তেওঁক সন্মানেৰে আদৰে আৰু জেকে কয় যে তেওঁলোক আহি আছে যুদ্ধৰ বাবে, আমি আমাৰ যুদ্ধৰ বাবে প্ৰস্তুতি চলাব লাগিব। এই বুলি কৈ জেকে পেণ্ডৰা উপগ্ৰহৰ বিভিন্ন ঠাইৰ ৰজাসকলক একগোট কৰি এক টীম বনায় আৰু যুদ্ধৰ বাবে সাজু হৈ উঠে। ইফালে জেনেৰেলজনেও যুদ্ধৰ বাবে নিজৰ টীমক সাজু কৰে আৰু সকলোকে উৎসাহ দিয়ে। জেকে এই যুদ্ধত বিজয়ৰ বাবে প্ৰকৃতিৰ ওচৰত সহায় বিচাৰে। তেতিয়া জেকৰ পত্নীয়ে কয় যে প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ আধাৰ দিয়ে, কিন্তু প্ৰকৃতিয়ে আমাক যুদ্ধত সহায় নকৰে। আৰু অৱশেষত যুদ্ধৰ দিন আহি পৰে আৰু তেওঁলোকে যুদ্ধ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত নাবিল লোকসকলৰ প্ৰায় সকলো যোদ্ধাৰ মৃত্যু হয়। কেৱল মাত্ৰ নেত্ৰী আৰু জেকহে জিন্দা থাকে। পিছত তেওঁলোকে দেখা পায় যে প্ৰকৃতিয়ে তেওঁলোকক সহায় কৰিছে আৰু প্ৰকৃতিৰ সকলো প্ৰাণীয়ে আহি তেওঁলোকৰ নিজৰ ঘৰ পেণ্ডৰা উপগ্ৰহটো বচাই লয় আৰু অৱশেষত নেত্ৰীয়ে নিজৰ ধনুকাঁড়ৰ সহায়ত জেনেৰেলজনক হত্যা কৰে আৰু তাৰপিছত নেত্ৰীয়ে জেকৰ মানৱীয় ৰূপও দেখিবলৈ পায়। ইয়াৰ পিছত জেকক নাবিল লোকসকলে নিজৰ ৰজা পাতে, যিহেতু তেওঁলোকৰ উত্তৰাধিকাৰীসকলো মৃত্যুবৰণ কৰিছিল। আৰু জেকে পৃথিৱীৰ মানুহবোৰক পৃথিৱীলৈ পঠিয়াই দিয়ে আৰু কয় যে পৃথিৱীৰ মানুহে যিদৰে নিজৰ পৃথিৱীক ধ্বংস কৰিছে তেওঁ পেণ্ডৰা উপগ্ৰহক ধ্বংস কৰিবলৈ নিদিয়ে। জেকে ভিডিঅ' বনাই কয় যে তেওঁ চিৰকালৰ বাবে মানৱ দেহ ত্যাগ কৰি এজন নাবী হ'ব বিচাৰে আৰু এইখনে তেওঁৰ অন্তিমখন ভিডিঅ'। সেই মৰ্মে জেকে মানৱ দেহ ত্যাগ কৰি সম্পূৰ্ণৰূপে নাবী হৈ পৰে আৰু ইয়াৰ লগে লগে মুভিখনৰ অন্ত পৰে। ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিল নিজৰ মন্তব্য কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।